কারগিলত গুটি দিকে হেল্ল' ফ্ৰেণ্ডছ, ইমৰান ব্লগাৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি বহুদিনৰ মূৰত আপোনালোকৰ আগত আহিলোঁ। তো অলপমান পইচা পাতিৰ প্ৰব্লেম হৈ আছে লকডাউনৰ সময়ত, সেইকাৰণে ভিডিঅ' চিডিঅ' বনাব পৰা নাই। আজি আপোনালোকক এটা বেলেগ ভিউ দেখাম। এয়া আমি এতিয়া জাৰ্ণি আৰম্ভ কৰিম। ফ্ৰেণ্ডছ, মোৰ লগত আছে মোৰ ফ্ৰেণ্ড সাগৰ আমিন, আৰু পিছফালে আছে মোৰ ক্লাছমেট ৰাজিক আহমেদ, আৰু লগত আছে পিলা ৰচিদুল ইছলাম আৰু জেহেৰুল ইছলাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গো। ফ্ৰেণ্ড চাওকচোন, এই মোৰ ফ্ৰেণ্ডজনৰ অৱস্থা, মানে কৰোণা যি গাত লাগাই নাই তাৰ গাত। চাচোন কি হাঁহি মিচিকিয়া হাঁহি, মাস্ক মাৰিলে বোলে উশাহ নিশাহত কষ্ট পায় বহুত। বেছিকে দিবি খুঁজছা নেকি? বেছিকে দিবি বেছিকে দিছে না বাকিত দেখি ভরা কেছ পেমেণ্ট নেকি? দাদা বাকিত দিয়ে বাকিত ডিজেল নহয় ডিজেল ডিজেল চাহা যাবা দিছে 250 হ'ব দে অমুল চিগাৰেট। আহি পালো আমি দুমনি চিকিৎসক, অৰ্থাৎ দৰং ডিষ্ট্ৰিক্ট। আমি এতিয়া সোমাম হেতামতোলা ৰোড। হেৰি পাৰ্ক এখন যি ইয়াতে বনাই আছে, পাৰ্ক এখন কিমান চিধা যাব লাগিব? চিধা যাব বেছি দূৰ নহয়, আধা পিলে গিৰি নাই, চিধা যাবি, পাহাৰ দেখাই পাবি। গাড়ী যাব ন? গাড়ী চিধা যাই যায়। থেংক ইউ গাইছ। চাওক মোৰ এতিয়া এই বানপানী ভাব বাৰিষাত। নিৰিবিলি পৰিৱেশৰ কি আমোদ লৈছে তেখেতে। এইটো কি বস্তু ওপৰত কি? নেটৱৰ্ক লৈ আছে, নেটৱৰ্ক লৈ আছে। ফ্ৰেণ্ডছ চাওক, গাৰ্লফ্ৰেণ্ডৰ নামত ক'ত উঠি আছে সি। পাৰ্কখন ক'তনো? আগত ন? रुको जरा सबर करो। ফ্ৰেণ্ডছ আহি পালো, এইটো হ'ল সাহিত্য মনীষী উপবন, উত্তৰ কামৰূপ বন সংমণ্ডল ৰঙিয়া। মাটিৰ কালি প্ৰতি হেক্টৰ 3.30 হেক্টৰ। আমি আহি পালো, এন্ট্ৰি কৰিলো। বকুল আজার গাছ কি গাছ বুঝছো? এখানে গাছ নাম হেৰি নেকি? গাইজ আৰু এটা বস্তু আপোনালোকে চোৱা, পৰিমল শুক্লবাদ্য এই বৃক্ষৰোপণ কৰিছিল। এইটো শ্ৰীযুত পৰিমল শুক্লবাদ্য, মাননীয় বন আৰু পৰিৱেশ মন্ত্ৰী। কি ধুনীয়া ভিউ চাওক ফ্ৰেণ্ডছ। এইটো ইয়াৰ নাম হ'ল থুজা। পদ্মনাথ গোহাঁই বড়ো। ধুনীয়া এটা মজা ভিউ। তো আপোনালোক আহিব পাৰে, সিদিনা নিৰিবিলি পৰিৱেশ। এইটো মোৰ মামাৰ ছোৱালী, এইটো হ'ল মোৰ ভাগিন,
তাই মানে অলপ খং কৰি আছে টিকলি ৰাণী মানে চকলেট আনাৰ কাৰণে, যিহেতু মামাহঁতৰ গাঁৱৰে প্লেচ, তো ইহঁতকো লগ পালোঁ, ইয়াতে লগ পালোঁ। তোৰ ভিডিঅ'গিলা নেদাও সঁচাই নেদাও। নাকানবি মাই নাকানবি। হ'ব দিয়া, নাকত এটা লিপষ্টিক লাগি আছে। গাইজ কিবা এনেকুৱা এটা জান টাইপ হৈ গৈছে, মানে বনাইছে ফকলেনেদি, বহুত ধুনীয়া লাগিছে ভিউটো। চাওকচোন পাহাৰৰ কাষত কি ধুনীয়া লাগিছে। পাহাৰখনৰ নাম হ'ল তেতেলীয়া পাহাৰ। এইটো কৈ দিয়ে কি ধুনীয়া এটা পৰিৱেশ, মজা। ভাল লাগিছে কিন্তু কাকৰিয়ালতকৈ মই তোৰ ফ্ৰেণ্ডে তো ফৰৱাৰ্ড কৰিছে যে কাকৰিয়ালতকৈ গুটি দীঘল। সেইটো চচমিচ টকাও নেদে বোলে, নাইট চকীদাৰ এইটো। আৰু আমাৰ ড্ৰাইভাৰটোক ভিতৰতে ৰাখি দিলে। ফ্ৰেণ্ডছ, গধূলি হৈ আহিল, আমি এতিয়া ঘৰত যাওঁ। তো ভিডিঅ'টো সৰুকৈ এটা ভিডিঅ' আছিলে। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক লগ পাম। আজিলৈ এৰিলোঁ, থেংক ইউ।